মৰ্ণিং এতিয়া বাজিছে ৰাতিপুৱাৰ 8টা। ভাত চাত খাই আজৰি হ'লোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' আপলোড কৰিলোঁ। ভিডিঅ'টো বনাই থোৱা দুদিনমানেই হ'ল, কিন্তু এডিট কৰিব পৰা নাই, যিহেতু সময় নিমিলি আছে সেইকাৰণে। তাকে আজিহে এডিট কৰি আপলোড কৰোঁ বুলি ভাবিলোঁ। দিনটো সদায় বৰষুণ দি থাকে অলপ অলপ। এদিনমান ৰ'দ দিছে, এদিন ভালকৈ ৰ'দ দিয়াই নাই। এতিয়াও বতৰটো ভাল নহয়, ডাৱৰীয়া হৈ আছে। ক'তো যাবলৈও পৰা নাই, আৰু সৰু বাচ্ছালৈ যাবও নোৱাৰোঁ দূৰলৈ ভিডিঅ' বনাবলৈ। তো আজি মই ভিডিঅ'টো এনেই মই দিনত কি কৰি থাকোঁ ঘৰত এনেই বহি বহি, তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই কি কাম কৰিম আজি আৰু কি কৰি থাকোঁ ঘৰত, তাকে আজি ভিডিঅ' বনালোঁ মই এটা। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু ভালো লাগে মোকো ছাবস্ক্ৰাইবাৰ বাঢ়িলে আৰু লাইক বাঢ়িলে আগুৱাই যাবলৈ মোকো অলপ সহায় হ'ব। লাইক ছাবস্ক্ৰাইবাৰ নাবাঢ়িলেও আমাকো অলপ ভাল নালাগে ন ভিডিঅ' বনাবলৈ। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰ নাবাঢ়িলে আমাকো অলপ এলেহুৱা লাগে ভিডিঅ' বনাবলৈ। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বাঢ়িলেহে আমাকো অলপ ভিডিঅ' বনাবলৈ ভাল লাগে। আৰু যিসকলে ইউটিউবাৰ সকলোৱে জানেই, ছাবস্ক্ৰাইবাৰ বাঢ়িলে আৰু লাইক বাঢ়িলেহে ভিডিঅ' বনাবলৈ ভাল লাগে। তো আৰু অলপ আগুৱাই যাবলৈও সহায় হ'ব বুলি কৈ থলোঁ, আৰু ছাবস্ক্ৰাইবাৰ কৰিবি বুলি। বহুতে চাই যায় কিন্তু ছাবস্ক্ৰাইবাৰ কৰি নাযায় আৰু লাইকো নকৰে। প্লিজ মোক সহায় কৰক, অলপ আগুৱাই নিয়ক, যাতে মই আৰু ভাল ভিডিঅ' আপোনালৈ আনিব পাৰোঁ। তো ভাবি থৈছোঁ যে ছাবস্ক্ৰাইবাৰ বাঢ়িলেহে মই বেলেগত যাই ভিডিঅ' বনাম বুলি, বেলেগ ঠাইত যাই কেনে ভিডিঅ' বনাম বুলি। এতিয়া ঘৰতে এনেই ভিডিঅ' বনাই থাকোঁ, আৰু এইকাৰণে ছাবস্ক্ৰাইবাৰো নাবাঢ়ে চাগে। চেষ্টা কৰিম লাহে লাহে যাবলৈ। বাচ্ছা থকাৰ কাৰণে যেনে তেনে য'তে ত'তে যাবও নোৱাৰোঁ, বাচ্ছাটো নাথাকেই য'তে ত'তে, এইকাৰণে এতিয়া অলপ যাব সাহস কৰা নাই আৰু বেলেগত। লাহেকৈ যাম বাৰু। এতিয়া বাচ্ছাটো দিগদাৰ দিয়ে যে, য'তে নহওক যাওক, বেলেগ জেগাত নাথাকে, সেইকাৰণে ক'তো যাব পৰা নাই বেলেগত ভিডিঅ' বনাবলৈ। লাহেকৈ অলপ ডাঙৰ হৈ যালে যাম বুলি ভাবি আছোঁ বেলেগত, ফুৰিবলৈও যোৱা নাই ক'তো, তাকে আৰু। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, আশা কৰিলোঁ আপোনালোককো ভাল লাগিব আজিৰ ভিডিঅ'টো চাই। তো চাই থাকিব। আৰু এটা বস্তু দেখাই দিলোঁ, আমাৰ নিউ বাইক হয়, কালি ৰাতি হ'ল আনা, সেইকাৰণে কালি নেদেখুৱালোঁ। আৰু এইফালে বাটফালে আমাৰ ইয়াতে JCB কাম কৰি আছে, নতুন পানী টেংকি বনাইছে, ইয়াতে পাইপ পতাই আছে এতিয়া। আমাৰ ঘৰৰ সন্মুখতে বাটত মাটি খুন্দি আছে JCBয়ে। আৰু ভাত পানী খাই ল'লোঁ এতিয়া। তাৰপিছত প্ৰথমে এই কামটো লাৰিছোঁ, এতিয়া কাপোৰ বনাম। কাপোৰ বনাবলৈ সূতা অলপ ঘূৰাই ল'ম এতিয়া। এইটো টাকুৰি হয়, ইয়াতে সূতা ঘূৰাই ল'ম মই এতিয়া কাপোৰ বনাবলৈ। এইটো টাকুৰিটো মই ইয়াতে এতিয়া ভৰাই ল'ম, জইণ্টৰ বুলি কওঁ আমি, ইয়াতে ভৰাই ল'ম মই এতিয়া ইয়াৰ পৰা এডাল সূতা ওলাই ল'ম। এতিয়া ইয়াৰ পৰা এডাল সূতা ওলাই লোৱাটো ইয়াতে ভালকৈ দেখাই দি আছোঁ, ইয়াতে বান্ধি ল'ম।
এয়া হৈ গ'ল মোৰ চোতা ঘূৰাই লোৱা আৰু বহুত ঘূৰাই ল'লোঁ এয়া এতিয়া কাপোৰ বনাম এয়া এইটো গামচা কাপোৰ কওঁ আমি ল'ৰাবোৰে যে পিন্ধে এইটো গামচা কাপোৰ বনাই আছোঁ আমি সেউজীয়া কালাৰ আৰু বগা পাৰি দিছোঁ এয়া আগৰ পৰা দেখাই দিলোঁ একবাৰ ইয়াৰ তলৰটো ঘুংকলা বুলি কওঁ আমি এইটো চুন্তি বুলি লাগে তেন্তেহে চাকি উঠে এইটো প্ৰথমৰ পৰা নেদেখুৱালোঁ আৰু যদি প্ৰথমৰ পৰা যোৰাৰ পৰাই চাব খোজে তেন্তে কমেণ্ট কৰি জনাব আৰু নেক্সট বাৰ বনালে প্ৰথমৰ পৰা দেখুৱাই দিম মই কেনেকৈ কি কৰিব লাগে যোনে যোনে নাজানে আৰু তাহাঁতকহে কৈছোঁ আৰু ময়ো নাজানো প্ৰথমৰ পৰা জুৰি ল'বলৈ শাৰী বনাবলৈ জানো মায়ে জুৰিৰে মই শাৰী বনাবহে পাৰোঁ জানো অকলে জুৰি ল'বলৈ নাজানো ময়ো দিনবোৰ এনেকৈয়ে এই কাম এটাই কৰি থাকোঁ এইকাৰণে ভিডিঅ' এডিট কৰিবলৈ বা বেলেগ ভিডিঅ' বনাবলৈ সময়ে নহয় তেনেহ'লে ভিডিঅ' বনাই থাকিলে এডিট কৰি থাকিলে কাপোৰ বনোৱাটো ৰহি যায় এইকাৰণে ভিডিঅ' দিয়া নাই বহুত দিনৰ পৰা এয়া সূতাটো চেচ হৈ গ'ল ঘূৰাই লোৱাটো এতিয়া বেলেগটো ঘূৰাই থোৱাটো ল'ম এয়া এনেকৈ ওলাব পাৰে এইটো এয়া দুটা ৰং লৈছোঁ এটা সেউজীয়া এটা বগা ৰং এয়া ইয়াতে চেৰা চেৰা কৰি যি দিছোঁ মাজত এয়া এইটো বগাটো আৰু এয়া ইয়াতে আৰু বগা দিবলৈ লাগিব এতিয়া এয়া বগাটো দি দিলোঁ ইয়াতে 4ডাল দিলোঁ মই আৰু এইটো এতিয়া সেউজীয়াটো 4ডাল দিম তাৰপিছত আকৌ এবাৰ বগাটো দি দিম এয়া 4ডাল দি দিলোঁ সেউজীয়া বগাৰ ওপৰত আৰু এতিয়া বগাটো দি দিম 4ডাল এয়া এনেকুৱা কৰি দি দিলোঁ এয়া বগাটো 4ডাল আৰু 4ডালৰ ওপৰত বগাৰ 4ডালৰ ওপৰত সেউজীয়া আৰু সেউজীয়াৰ ওপৰতে বগা 4ডাল দি দিলোঁ এয়া এনেকুৱা নিচিনা হৈ গ'ল এতিয়া এয়া আমাৰ পাতলুটো তাৰ পাপাৰ লগত দোকানত দিছিলে আৰু এয়া কি আনিলে মই খুলুং আন বাবু এইফালে চা এইফালে চা হাই কত হাই ক হাই মই চাও খাং ক খাম ক খা শুरू কিয়া যায় তই চাও খাই ভাল পাই চাও খাব ভাল ওটা চালুক নহয় তো কুবিহে এটা চাও খাব ভাল টেষ্টি খা এতিয়া তাৰ পাপাৰ লগত
দোকানত যাই আহিল আৰু দোকানত যাই কেনে এয়া এইটো চাহ লৈ আহিল। এতিয়া আমি মা বেটা দুয়োজনে লগ লাগি খাই দিওঁ। চাই থাকো শেষলৈকে ভিডিঅ'টো আৰু কি কৰি থাকোঁ দিনটো। এতিয়া আমি খাই লওঁ আকৌ নকয় হৈ গ'ল খতম। এতিয়া চিপছ খাম গান নহয় ৰে বাবু, হাতেৰে লৈ খা। এতিয়া খাই লোৱা হৈ গ'ল, চাহ খালোঁ, চিপছ খালোঁ। এতিয়া বাজিছে দুপৰীয়াৰ 11টা। এতিয়া চব্জি বনাবলৈ যাবলৈ লাগিব দুপৰৰ সাজটো। তো এতিয়া কি বনাওঁ অলপ আপোনালোককো দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। দুপৰৰ সাজ বনাই আছোঁ। এতিয়া ব্ৰইলাৰ মাংস হয়, প্ৰথমৰ পৰা নেদেখুৱালোঁ আৰু এনেই চিম্পুলকৈ বনোৱা ঘৰত খাবলৈ কোনো দেখা নাযায় ইয়াতে। আলু দি দিলোঁ এতিয়া। আৰু এয়া আজি মই কলফুল বনাম, এয়া বাছি থলোঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব বুলি মই এয়া প্ৰথমৰ পৰা নেদেখুৱালোঁ আৰু। এয়া মাত্ৰ পিঁয়াজ আৰু জলকীয়া দি দিছোঁ মই। এতিয়া হৈ গ'ল। এতিয়া মই এইটো চব্জিটো দি ল'ম এতিয়া। কোনে কোনে খাই ভাল পায়নো কলফুল চব্জিটো কমেণ্ট কৰি জনাবাচোন। আৰু কোনে কেনেকৈ খাই বনায়, মই ইমান নাজানো ৰেচিপিবিলাক কেনেকৈ খালে ভাল লাগে, মই এনেকৈ বনাই দিলোঁ। আৰু এয়া এইটো সিজি গ'ল। এতিয়া মই ইয়াতে অলপ বিলাহী দি দিম। আপোনালোকে এনেকৈ খাই নে নাখায় কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। বহুত ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। তো আজিৰ কাৰণে বাই বাই ফ্ৰেণ্ড, আৰু নেক্সট এটা ভিডিঅ'লৈ লগ পাম।